আহ, মই আজি আমাৰ চৰকাৰৰ 3 বছৰ আজি কমপ্লিট হৈছে আৰু আজিৰ দিনটোত আমি আমাৰ ছেক্ৰেটাৰিয়েটত শান্তিৰ পতাকা উত্তোলন কৰিছোঁ আৰু ইয়াৰ লগতে আমাৰ বডোফাৰ যি প্ৰতিমূৰ্তি আছে ইয়াত আমি সকলো পুষ্পাঞ্জলি দিবলৈ আহিছোঁ আৰু আজি আমি এটা ডাঙৰ এটা কাম এটা হাতত লৈছোঁ, সেইটো হ'ল আমি প্লেচ কৰিছোঁ এটা প্ৰতিজ্ঞা এটা কৰিছোঁ ইয়াতে আমাৰ ছেক্ৰেটাৰিয়েটৰ প্ৰাংগণত যে অনাগত দিনত আহি থকা সময়ত আমাৰ অঞ্চলৰ পৰা এজন সুস্থ নাগৰিক আমাৰ প্ৰত্যেকজনে কেনেকৈ হ'ব পাৰে আৰু আমাৰ ওচৰে পাজৰে থকা জনগোষ্ঠীবোৰৰ লগত আমাৰ জীৱ জন্তুৰ লগত আমাৰ প্ৰাকৃতিৰ লগত আৰু কেনেকৈ আমি নিজকে মিলি পেলাই কোনো এটা হিংসা নকৰি তেখেতসকলক কোনো ক্ষতি নকৰি তেখেতসকলক একো কষ্ট নিদি পেলাই কেনেকৈ আমি সুন্দৰ এটা বিটিআৰ অঞ্চলত বসবাস কৰিব পাৰোঁ, ইয়াৰ কাৰণে এটা প্লেচ এটা সমাইখিৰা আজি আমি চবে লৈছোঁ আৰু এই সমাইখিৰাটো ছেক্ৰেটাৰিয়েটৰ পৰা লৈ পেলাই আমাৰ বিটিআৰ অঞ্চলৰ প্ৰত্যেকটো অনুষ্ঠানে কৰাব। এইটো শিক্ষা অনুষ্ঠানৰ পৰা লৈ অফিচত চবতো এইটো কৰাব আৰু অনাগত দিনত আমাৰ এই কমিটমেণ্টটো আজি যে আমি ইয়াত প্লেচ কৰিছোঁ এজন সুস্থ নাগৰিক হ'বলৈ হিংসা বৰ্জিত ইয়াত কোনো ধৰণৰ অসামাজিক অপ্ৰীতিকৰ ঘটনা যাতে ইয়াত নহয়, এই এটা গোটেই পৰিৱেশটো ভালকৈ গঢ়ি তোলাৰ কাৰণে আমি যে ইয়াত সকলো অংশগ্ৰহণ কৰিম বা আমিও এই এজেণ্ডাত চবে কাম কৰিম, ইয়াৰ এটা প্লেচ আমি চবে কৰিছোঁ আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে যোৱা 3টা বছৰত যেনেকৈ আমি ভাবাতকৈ বহুত বেছি বিটিআৰ অঞ্চলৰ ৰাইজক এটা ভাল পৰিৱেশ দিবলৈ পাৰিছোঁ, অনাগত দিনতো যাতে এই পৰিৱেশটো বিটিআৰ অঞ্চলৰ ৰাইজৰ কাৰণে আমি ধৰি ৰাখিব পাৰোঁ আৰু এই ক্ষেত্ৰত মই বিটিআৰ অঞ্চলৰ ৰাইজ সমাজসেৱক বুদ্ধিজীৱী ইয়াত থকা আমাৰ বিভিন্ন শ্ৰেণীৰ লোকসকল চিন্তাবিদসকল সাহিত্যিকৰ পৰা আদি কৰি আমাৰ খেতিয়ক আমাৰ চাকৰিয়াল যুৱকসকল সকলোকে মই অনুৰোধ কৰিছোঁ যে এই শান্তিৰ এটা যিটো বাতাবৰণ এইটো ধৰি ৰাখিবলৈ যাতে সদায় কাম কৰে, এইটো মই অনুৰোধ কৰিছোঁ আৰু এই শান্তি পৰিৱেশটো আমাক কম সময়ৰ ভিতৰতে এই শান্তিৰ পৰিৱেশটো নিৰ্মাণ কৰাত সকলো দিশৰ পৰা সহায় কৰা ভাৰত চৰকাৰ অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু আজিৰ আমাৰ মেইন উদ্দেশ্যটো হৈছে শান্তিটো ধৰি ৰাখিব লাগে, শান্তি সদায় থাকিব লাগে, শান্তি সদায় থকা মানে প্ৰগতি আহিব, উন্নয়ন আহিব, চব আহিব। গতিকে বিটিআৰ চৰকাৰৰ 3 বছৰ সম্পূৰ্ণ হোৱাত আমাৰ মূল প্লেচটো হৈছে মোৰ শপতটো হৈছে যে শান্তি ইয়াত সদায় আমি ধৰি ৰাখিব লাগিব, যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছে যে বিটিআৰত অহা শান্তিৰ কপৌ চৰাইটো আমি ধৰি ৰাখিব লাগিব আৰু ইয়াৰ পিছত এটা ভাল শাসন সুশাসন ৰাইজক দিব লাগিব আৰু সকলো শ্ৰেণীৰ মানুহে চৰকাৰী যিবিলাকে বেনিফিচিয়াৰী হয় চৰকাৰে নিজৰ নাগৰিকসকলৰ প্ৰতি যি দায়িত্ব সেইটো আমি আখৰে আখৰে পালন কৰিবলৈ আমি সকলো আজি শপত গ্ৰহণ কৰিছোঁ।